আজি ফিডাৰ চেঞ্জ হ'ব। এইবোৰ ফিডাৰ লগাই দিম আজি। টাবৰ ফিডাৰবোৰ উঠাই দিম, মাজৰ যিবোৰ ৰঙা ৰঙা আছে সেইবোৰ উঠাই দিম চব। এইকেইটা লগাই দিমগৈ। এই ফিডাৰবোৰ দেখিছে, সেইবোৰ চব ৰেডি হৈ গ'ল। ইয়াত দানা দিবলৈ আছে, অকল দানা দি ইয়াত লগাই দিব পাৰিমহি। বাকী চব এইবোৰ টাবৰ ফিডাৰবোৰ উঠাই দিম। আজি কাৰণে দিনত দানা কমকৈ দিছিলোঁ যাতে টাবৰ ফিডাৰ খালী হৈ থাকে। ফিডাৰো খালী হৈছে, ভালকৈ দানা ইমান চাফা কৰিব লগা নাই। বাকী মাজতে দুই এটা লগোৱা আছে। আজি ফুল ডাঙৰ ফিডাৰে লগাই দিম, টাবৰ ফিডাৰ চববোৰ উঠাই দিম গোটেইকেইটা বৰ্ডিঙৰে। চব টাবৰ ফিডাৰবোৰ চব উঠাই দিলোঁ, লগতে সৰু পানী ডিংকাৰবোৰো উঠাই দিলোঁ। গোটেইকেইটাতে পানী ডিংকাৰকেইটা উল্টাই থোৱা আছে কাৰণ পানী দিয়া হোৱা নাই, এতিয়া পানী দিব লাগিব। চবতে দানা চানা দি লগাই দিলোঁহি। বাকী এইকেইটা সৰু ডিংকাৰকেইটা টাবৰ ফিডাৰকেইটা চব উঠাই দিছোঁ, এইটো চাইডে থৈছোঁ। এইবোৰ ধুই পেলাই বস্তাত ভৰাই থ'ব লাগিব। এতিয়া মানে ডাঙৰ ডিংকাৰত পানী খাব পৰা হৈ গ'ল আৰু সৰহ সৰহ পানী দিব লগা হৈছে যে, সেইটো কাৰণে এতিয়া সৰু ডিংকাৰকেইটাত পানী দিলে নাথাকে আৰু। চ' ডাঙৰকেইটাই লগাই দিছোঁ গোটেইকেইটা। আজি অলপ স্পেচটো দি আছোঁ, মানে বহলাই দি আছোঁ। বাকী ফিডাৰৰ লাইনবোৰ চেঞ্জ কৰাই দিছোঁ। এই দুটা ঘৰ দি প্ৰায় শেষেই হ'ল। এইটো হৈ গ'ল, মাজৰ ঘৰটো হ'ল, একদম লাষ্টৰ ঘৰটো দিবলৈ আছে। সেইটো দিলে হৈ গ'ল আৰু বাকী কেইদিনমানৰ পিছত দিব লাগিব। আজি মোৰ ফাৰ্মৰ 13 দিন হ'ল। তো আজি অলপ স্পেচটো দি দিলোঁ। পোৱালিখিনি চব মাজতে আছে, ছাইডত নাই যোৱাহি। একচুৱেলি মই আগতে দিব লাগিছিল, কিন্তু অলপ বেলেগ কাম বিজি আছিলোঁ কাৰণে দিব পৰা নাছিলোঁ। আৰু পিছপিনে এটা ঘৰ দিবলৈ আছে, ফ্ৰণ্ট চাইড অলপ আছে দিবলৈ। বাকী পোৱালি গ্ৰ'থটো ঠিকেই আছে এতিয়ালৈকে। পিছলৈ কি হয় আৰু নাজানো। গৰমটো বহুত দিছে যে, ফেনকেইখন দিয়া নাই আৰু দুদিনমান যাওক। এতিয়া বোলে ফেন দিলে অলপমান হেৰি হ'ব, আৰু অলপমান ডাঙৰ হৈ লওক, তাৰপিছত ফেন দিব লাগিব।